আমি যোৱা 16 তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত কাৰ্বি আংলঙত আবণ্টন হোৱা 9টা মিউনিচিপাল বৰ্ডৰ আণ্ডাৰত যোনটো 66 crore অভিযোগ আমি উত্থাপন কৰিছিলোঁ অট'নমাছ কাউন্সিলৰ ওপৰত যেতিয়া অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়াই এটা প্ৰতিক্ৰিয়া আমি লক্ষ্য কৰিব পাইছোঁ যে দিছে সংবাদ মাধ্যমক সোধাৰ পিছত তেওঁ এটা প্ৰতিক্ৰিয়া দিছে যে উচুকাটাত কোনো তথ্য নাই তেওঁ এই অভিযোগ উত্থাপন কৰিছে আমি ক'ব বিচাৰোঁ যে অট'নমাছ কাউন্সিলৰ যোনজন প্ৰভাৱশালী CM তেওঁক আমি তথ্য সহকাৰে যোৱা 3 তাৰিখে এখনি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ স্মাৰক পত্ৰখন তথ্য সহকাৰে আমি তাক গোটেই কথাখিনি সামৰি আমি কেতিয়া 11 বাৰ যোনটো পইচা সোমাইছিলে গোটেই তথ্য সহকাৰে আমি দিছিলোঁ তাৰ পিছতো তেওঁৰ যদি তথ্য নাই বুলি কৈছে ইয়াত কি বুজায় ইয়াত হেতুৱে বুজায় যে কাৰ্বি আংলঙৰ প্ৰত্যেকটো দল সংগঠন প্ৰত্যেকটো সামাজিক অনুষ্ঠানে যেতিয়া CM ডাঙৰীয়াক মেম'ৰাণ্ডাম দিয়ে এই মেম'ৰাণ্ডামৰ কোনো তেওঁ নেচাই বুলি আমি ভাবিবলৈ বাধ্য হ'লোঁ সেইকাৰণে ভাবিলোঁ আমি চিন্তা কৰিলোঁ যে এই মেম'ৰাণ্ডামবিলাক ডাষ্টবিনতহে তেওঁ পেলায় এতিয়া প্ৰশ্নটো হ'ল তেওঁ যোনখিনি আমাক যে ক'লে যে কোনো তথ্য নাই তেওঁক আমি আজি আপোনালোকৰ যোগেদি অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াক আমি প্ৰত্যাহ্বান জনাইছোঁ আপোনালোকৰ যোগেদি তেওঁৰ যদি সাহস আছে তেতিয়াহ'লে অথৰিটিসকলক হওক বা তেওঁলোকে টীম কাৰ্বি আংলং প্ৰত্যেকটো অথৰিটিয়ে আমাৰ ওপৰত এই কাৰ্বি আংলঙত যোনটো 9টা মিউনিচিপাল বৰ্ডৰ আণ্ডাৰত যোনটো পইচা সোমাইছিলে তেওঁ আমাৰ লগত সংবাদ মাধ্যমৰ থ্ৰুদি টকশ্ব'ত বহিবলৈ তেওঁলোকক আমি প্ৰত্যাহ্বান জনাইছোঁ তেওঁলোকৰ যদি সাহস আছে তেতিয়াহ'লে আহক আমনে সামনে হ'ব কাৰ্বি আংলঙৰ প্ৰত্যেকটোৰ স্বাভিমানী কাৰ্বি আংলঙৰ প্ৰত্যেকটো মানুহে ইয়াৰ পৰা স্পষ্টভাৱে চকু ৰাখিব যে কাৰ্বি আংলং 9টা মিউনিচিপাল বৰ্ডৰ আণ্ডাৰত তথ্য সহকাৰে আমি যেতিয়া উত্থাপন কৰিম আৰু তেওঁলোকৰ লগত বিভেদ হিচাপে আমি কথাবোৰ ক'ম তেতিয়া সঁচা মিছা প্ৰত্যেকটো কাৰ্বি আংলঙৰ প্ৰত্যেকটো স্বাভিমানী ব্যক্তিয়ে এই কথাখিনি উত্থাপন হ'ব বুলি আমি ক'ব বিচাৰিছোঁ আৰু তেওঁলোকে এই কথাবোৰ তেওঁলোকে পলাই কৰি আপোনাৰ তেওঁলোকৰ যদি সাহস আছে যোনখন জিৰ' টলাৰেঞ্চৰ কথা কয় তেওঁলোকৰ দম কিয় নাই যে এই 9টা মিউনিচিপাল বৰ্ডৰ আণ্ডাৰত তদন্ত হ'বলৈ যোনবিলাক নডেল অফিচাৰে ডাঙৰীয়া এতিয়াও এই 9টা মিউনিচিপাল বৰ্ডৰ আণ্ডাৰত ইমিডিয়েটলি কাম কি হৈছে তেওঁলোকক লেটাৰ দি আছে তেওঁলোকক ইয়াত কিহৰ কাৰণে লেটাৰ দি আছে ইয়াত হেতুৱে বুজায় যে ইয়াত 9টা মিউনিচিপাল বৰ্ডৰ আণ্ডাৰত অহা পইচাটো তেওঁলোকে আত্মসাৎ কৰিছে আৰু যোনসকল বিভাগীয় কৰ্তৃপক্ষলে তেওঁলোকক অতি সোনকালে এইটো এৰেষ্ট কৰিব লাগে বুলি আপোনালোকৰ যোগেদি আমি তেওঁলোকক খুটিয়াই দিব বিচাৰোঁ আৰু যদি ইয়াৰ পৰা যদি কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে অনাগত দিনত আমি তীব্ৰতৰ ৰাজপথৰ আন্দোলন কৰিম আৰু সম্পূৰ্ণ জগৰি হ'ব এই মিছলীয়া ফেচিবাদী বিজেপি চৰকাৰ আৰু লগতে আমি এটা কথা ক'ব বিচাৰোঁ আজি সেইদিনাখন আমি সংবাদ মাধ্যম উত্থাপন কৰিছিলোঁ যে কাৰ্বি আংলঙত হাইস্কুলৰ প্ৰাইমেৰী এডুকেশ্যনত স্পেচিয়েল টেটৰ ওপৰত আমি যেতিয়া উত্থাপন কৰিছোঁ তেওঁ উত্থাপন কৰিছে যে উচুকাই কাউন্সিলখন চলাই আছে নেকি আমি কোৱা নাই যে কাউন্সিলখন আমি চলাই আছোঁ কাউন্সিলখন সিহঁতে চলাই আছে আজি 900টা যে ভেকেঞ্চি হাইস্কুলত নাই এইটো কি মিছা নেকি ছিংগুল টিচাৰ যে চলি আছে 208টা সেইটো কি মিছা নেকি BTAD ডিমাহাছাও স্পেচিয়েল টেট দিব পাৰিলে কাৰ্বি আংলং যে দিব পৰা নাই এইটো কি মিছা নেকি তেওঁ যোনটো বিভাজন সৃষ্টি কৰি যোনটো ৰাজনীতি কৰি আছে এইখন মিছলীয়া ঠগবাজ চৰকাৰে এইবিলাকৰ পৰা দূৰত্ব থাকিব লাগে বুলি আমি আপোনালোকৰ যোগেদি তেওঁলোকক দাবী জনাব বিচাৰোঁ আৰু তেওঁলোকৰ যদি সাহস আছে অতি সোনকালে এইটো মাহৰ ভিতৰত তেওঁ যিহেতু এই যোনটো স্পেচিয়েল টেট যোনটো কাউন্সিল টেট তেওঁ এপইণ্টমেণ্ট দিম বুলি কৈছে অতি সোনকালে এইটো এপইণ্টমেণ্ট দিয়ক আৰু যদি নিদিয়ে তেতিয়াহ'লে আমি গম পাম যে এইখন মিছলীয়া এখন বিভিন্ন ধৰণৰ যোনটো ৰাজনীতি যিহেতু ইলেকশ্যন আহিছে তেওঁলোকে যোনটো বতৰণি পাৰ হ'বলৈ কাৰণে এই বিভিন্ন ধৰণৰ কাৰ্বি আংলং ৰাইজক এখন টুপি পিন্ধা ৰাজনীতি কৰি আছে বুলি আপোনালোকে যদি আমি ক'ব বিচাৰিম তেওঁলোকক